ফ্ৰেণ্ডছ, আন এটা নতুন ভিডিঅ'লৈ স্বাগতম। বহুতো লোকে কয় নেটৱৰ্ক মাৰ্কেটিং অথবা মাল্টি লেভেল মাৰ্কেটিং মানুহক টুপি পিন্ধোৱা বিজনেছ, চেইন বিজনেছ, ভুৱা কোম্পানীৰ বিজনেছ ইত্যাদি ইত্যাদি। কিন্তু প্ৰকৃততে ই এক সুপৰিকল্পিত বিজ্ঞানসন্মত মাৰ্কেটিং পদ্ধতি। অতি সততাৰে প্ৰডাক্ট আৰু ছাৰ্ভিচ জনসাধাৰণৰ মাজত বিতৰণ কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। কিন্তু প্ৰশ্ন হৈছে, নেটৱৰ্ক মাৰ্কেটিং বুলিলে মানুহে বেয়া পায় কিয় মানুহে নেটৱৰ্ক মাৰ্কেটিঙত যুক্ত হ'বলৈ নিবিচাৰে? নেটৱৰ্ক মাৰ্কেটিঙৰ ইমান বদনামনো কিয়? ভালকৈ বিচাৰ কৰিলে ইয়াৰ দুটা প্ৰধান কাৰণ পোৱা যায়। প্ৰথম হ'ল ভুৱা কোম্পানী আৰু অদূৰদৰ্শী পৰিকল্পনা। দেশত এনেকুৱা বহুত ভুৱা কোম্পানীয়ে অতি কম সময়ৰ ভিতৰতে কেইজনমান মানুহক কোটিপতি সজাই লাখ লাখ মানুহক প্ৰবঞ্চনা কৰি ৰাতিৰ ভিতৰতে বন্ধ হৈ গৈছে। এনেকুৱা বহুতো উদাহৰণ আমাৰ দেশত পোৱা যায় আৰু সেইবোৰে জনসাধাৰণৰ মনত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থৈছে। দ্বিতীয়তে, কিছুমান এনেকুৱা মানুহ আছে যিসকলে কোম্পানীত যুক্ত হয় ঠিকেই, কিন্তু কোম্পানীৰ পৰিকল্পনা মতে কাম কৰিব নোৱাৰাৰ বাবে কৃতকাৰ্য হ'ব নোৱাৰে আৰু তাৰ পৰা ওলাই আহি মানুহৰ মাজত নেটৱৰ্ক মাৰ্কেটিঙৰ বিৰুদ্ধে এনেধৰণৰ বিৰূপ মন্তব্য কৰে যে মানুহে ইয়াৰ নামকে শুনিবলৈ নিবিচাৰে। এনেকুৱা মানুহে সদায় বিচাৰে যে কোনো মানুহ ইয়াত যুক্ত নহওক আৰু কোনোৱেই সফলতা অৰ্জন নকৰক। আচলতে নেটৱৰ্ক মাৰ্কেটিং বা মাল্টি লেভেল মাৰ্কেটিং কেতিয়াও বেয়া নহয়। কিছুমান কোম্পানীহে বেয়া, যিবোৰে কেৱল মানুহৰ পৰা অসৎ উপায়েৰে ধন ঘটিবলৈ চেষ্টা কৰি থাকে। গতিকে কোনো নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত যুক্ত হোৱাৰ আগতে কোম্পানীৰ বিষয়ে ভালকৈ জানি লোৱাটো অতি আৱশ্যক। মই আজি কেইটামান টিপছ দিম, যাৰ সহায়ত আপুনি অতি সহজতে বিচাৰি উলিয়াব পাৰিব কোনটো ভাল কোম্পানী আৰু কোনটো বেয়া কোম্পানী। তাৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনাৰ যদি কেপিটেল অৰ্থাৎ পুঁজি নাথাকে আৰু আপুনি যদি বিজনেছ কৰি এষ্টাব্লিছ হ'বলৈ বিচাৰে তেন্তে নেটৱৰ্ক মাৰ্কেটিঙৰ বিকল্প একো নাই। আচলতে নেটৱৰ্ক বা মাল্টি লেভেল মাৰ্কেটিং পৃথিৱীৰ ভিতৰতে এনে এক ব্যৱসায় পদ্ধতি যাৰ সহায়ত এজন সাধাৰণ মানুহেও মূলধন নোহোৱাকৈ অথবা সামান্য মূলধন ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে এক প্ৰতিপত্তিশালী ব্যক্তিলৈ উন্নীত হ'ব পাৰে। এনেকুৱা উদাহৰণ বহুতো পোৱা যায়। দেশৰ ভয়াৱহ নিবনুৱা সমস্যা বৃদ্ধিৰ বিপৰীতে নেটৱৰ্ক মাৰ্কেটিঙে কিছু উৎসাহী আৰু উচ্চাকাংক্ষী লোকৰ বাবে এক আশাব্যঞ্জক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। সেয়েহে অন্যান্য দেশৰ লগতে ভাৰত চৰকাৰেও নেটৱৰ্ক মাৰ্কেটিঙত অনুমোদন দিছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনাও আইন হিচাপে বলবৎ কৰিছে। আটাইতকৈ ভাল কথাটো হ'ল আমাৰ দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ত নেটৱৰ্ক মাৰ্কেটিঙৰ নিয়মীয়া পাঠ্যক্ৰমৰ আৰম্ভণি হৈছে। গতিকে এইটো নিশ্চয়কৈ ক'ব পাৰি যে আগন্তুক কেইটামান বছৰৰ ভিতৰত নেটৱৰ্ক মাৰ্কেটিঙে ব্যৱসায়িক ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিব আৰু ইয়ে দেশৰ নিবনুৱা সমস্যা দূৰ কৰাত কিছু পৰিমাণে হ'লেও সহায় কৰিব। এইখিনিতে নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে পৃথিৱীৰ কেইজনমান বিখ্যাত ব্যক্তিয়ে আগবঢ়োৱা কেইটামান মন্তব্য উল্লেখ কৰিবলৈ মন গ'ল। আমেৰিকাৰ বিশ্ববিখ্যাত মটিভেটৰ স্পিকাৰ এৰিক ৱৰিয়ে কৈছিল, "If you are involved in network marketing, I am proud of you." মই আপোনাৰ বাবে গৌৰৱান্বিত যদিহে আপুনি নেটৱৰ্ক মাৰ্কেটিঙৰ সৈতে যুক্ত হৈছে। মাইক্ৰ'ছফ্টৰ কো-ফাউণ্ডাৰ বিশ্ববিখ্যাত ছফ্টৱেৰ ডেভেলপাৰ বিল গেটছে কৈছিলে, "If I would be given a chance to start all over again, I would choose network marketing." যদি সকলোবোৰ আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিবলৈ মোক সুযোগ দিয়া হ'লহেঁতেন তেনেহ'লে মই নেটৱৰ্ক মাৰ্কেটিং বাছি ল'লোহেঁতেন। ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে কৈছিল, "নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং বিজনেছ অফ 21st century, which must be joined by every young man and woman globally. Otherwise, you can never get the best of your youth age."
একবিংশ শতিকাৰ দ্ৰুততম বৰ্ধিত ব্যৱসায় হ'ল নেটৱৰ্ক মাৰ্কেটিং, যিটো পৃথিৱীৰ সকলো ডেকা গাভৰুৱে বাধ্যতামূলকভাৱে যুক্ত হ'ব লাগিবই, নহ'লে তুমি তোমাৰ জীৱনৰ উত্তম সময়টো কেতিয়াও পাব নোৱাৰা। গতিকে নেটৱৰ্ক বা মাল্টিলেভেল মাৰ্কেটিঙৰ বিষয়ে বেয়াকৈ ভবাটো নিশ্চয় সঠিক নহ'ব। নিগেটিভ সকলো ঠাইতে আছে। আমি নিগেটিভৰ মাজৰ পৰা পজিটিভ বিচাৰি উলিয়াব পাৰিব লাগিব, তেহে জীৱনত সফলতা দেখিবলৈ পাম। নিগেটিভ দেখি তাৰ পৰা আঁতৰি আহিলে তাৰ ভিতৰত লুকাই থকা অমূল্য সম্পদটোৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল কোম্পানীত যুক্ত হোৱাৰ আগতে আমি চাব লাগিব কোম্পানী যুক্তিযুক্ত হয় নে নহয়, কোম্পানীয়ে চৰকাৰী নীতি নিৰ্দেশনা মানি চলিছে নে নাই, কোম্পানীত যুক্ত হ'লে আমি কিবা হেৰুৱাব লাগিব নেকি, ইত্যাদি ইত্যাদি। ফ্ৰেণ্ডছ, এতিয়া আহোঁ মই ক'বলৈ বিচৰা কেইটামান টিপছৰ কথালৈ। তিনিটা মূল উপাদান যিকেইটা ভালকৈ বিচাৰ কৰিলে আপুনি ক'ব পাৰিব যে কোম্পানী প্ৰকৃততে নিৰ্ভৰযোগ্য হয় নে নহয়। প্ৰথম, প্ৰফাইল এণ্ড ফিলচফি, অৰ্থাৎ কোম্পানী গত ৰেজিষ্টাৰ্ড হয় নে নহয়, কোম্পানীৰ মালিক কিমান উপযুক্ত বা শিক্ষিত, কিমান অভিজ্ঞ, কিমান সময়োপযোগী, কোম্পানীক লৈ তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি, অকল টকা উপাৰ্জনৰ বাবে তেখেতে কোম্পানীৰ সৃষ্টি কৰিছে নে তাৰ লগত দেশ সেৱা, মানৱ সেৱা আদিও জড়িত হৈ আছে। যদি আছে তেন্তে লিডাৰশ্বিপ ট্ৰেইনিং, মাৰ্কেটিং ট্ৰেইনিঙৰ ব্যৱস্থা কিমান উপযুক্ত। যদি আপুনি এই উপাদানবোৰ সঠিকভাৱে দেখিবলৈ পায় তেন্তে আপুনি সেই কোম্পানীৰ সৈতে নিৰ্বিঘ্নে যুক্ত হ'ব পাৰিব। ইয়াত আপুনি আশানুৰূপ ছাকচেছফুল হ'ব নোৱাৰিলেও লোকচানৰ সন্মুখীন মুঠেই নহ'ব। বহুত কথা শিকিবলৈ পাৰিব, নেশ্যনেল বা ইণ্টাৰনেশ্যনেল ব্ৰাডাৰহুড বিচাৰি পাব, পাৰ্চনেল ডেভেলপমেণ্টৰ বাবে আপুনি ইয়াত এক সুবৰ্ণ সুযোগ লাভ কৰিব। দ্বিতীয় হ'ল প্ৰডাক্টছ। কোম্পানীৰ নিজা প্ৰডাক্ট থাকিব লাগিব, নিজা মেনুফেকচাৰিং ইউনিট থাকিব লাগিব। বেলেগৰ পৰা প্ৰডাক্ট আনি নিজৰ লেবেল লগাই বিজনেছ কৰিলে সেয়া বেছি দিন চলিব নোৱাৰে। কোম্পানীৰ প্ৰডাক্ট ভাল আৰু ব্যৱহাৰযোগ্য হ'ব লাগিব। বাৰে বাৰে ব্যৱহাৰ হোৱা প্ৰডাক্ট হ'ব লাগিব। মানুহৰ ওচৰত প্ৰডাক্টৰ চাহিদা থাকিব লাগিব। প্ৰডাক্টৰ মূল্য সাধাৰণ বজাৰৰ প্ৰডাক্টৰ মূল্যৰ লগত মিল থাকিব লাগিব। প্ৰডাক্ট লৈ কনজিউমাৰ সন্তুষ্ট হ'ব লাগিব। কোম্পানীয়ে যদি প্ৰডাক্টৰ ওপৰত গুৰুত্ব নিদি কেৱল ৰিক্ৰুটমেণ্টৰ ওপৰত গুৰুত্ব দি বিজনেছ কৰিবলৈ বিচাৰিছে তেন্তে সাৱধান, তেনেকুৱা কোম্পানীৰ পৰা আঁতৰত থকাই ভাল। তৃতীয় হ'ল প্লান, প্ৰফিট এণ্ড পে আউট। কোম্পানীৰ প্ৰডাক্টৰ লগত প্লানৰ সামঞ্জস্য আছেনে নাই, মাৰ্কেটিং প্লেন উপযুক্ত হয়নে নহয়, কোম্পানীয়ে প্ৰডাক্টৰ ওপৰত ৰিজনেবল প্ৰফিট দিব পাৰিছেনে নাই, প্লান ইউনিক হয়নে নহয় ইত্যাদি। আচলতে প্ৰথম আৰু দ্বিতীয় উপাদান যদি ঠিক থাকে তেনেহ'লে তৃতীয়টো উপাদান আপুনিয়েই ঠিক হৈ যায়। পে আউটৰ কথা ইমানকৈ চিন্তা কৰিবলগীয়া নাথাকে। চাবলগীয়া কথাটো হ'ল ডেইলি পে আউট মানুহে প্ৰতিদিনে পাই আছেনে নাই, উইকলি বা মান্থলি পে আউট মানুহে ঠিক সময়মতে পাই আছেনে নাই। যদি ঠিকেই আছে তেনেহ'লে আপুনি নিশ্চিন্ত থাকক, আপুনি অপৰিসীম ইনকাম লাভ কৰি আনন্দেৰে কাম কৰি যাব পাৰিব। কাৰণ নেটৱৰ্ক বা মাল্টিলেভেল মাৰ্কেটিঙত ইনকাম গুণ হিচাপে বৃদ্ধি হয়, যেনে 2 গুণ, 4 গুণ, 8 গুণ, 16 গুণ ইত্যাদি। এবাৰ আপুনি নেটৱৰ্কৰ ভেটিটো বনাই ল'ব পাৰিলে তাৰ পৰা ৰেকাৰিং ইনকাম বহু দিনলৈকে পাই থাকিব পাৰে। উদাহৰণস্বৰূপে আপুনি ধানৰ খেতি আৰু আমৰ খেতিৰ কথা চিন্তা কৰিব পাৰে। ভালভাৱে মাটি চাহ কৰি আপুনি ধান খেতি কৰিলে 4 মাহ পিছত ধান পকিলে আপুনি কাটি পেলাব। তাত আকৌ সেই ফচল পাবলৈ হ'লে আপুনি পুনৰ আগৰ দৰে খেতি কৰিব লাগিব। কিন্তু যদি আপুনি তাত আমৰ খেতি কৰে তেনেহ'লে হয়তো আপুনি 4 বছৰলৈকে তাৰ পৰা একো নাপাব, কিন্তু 4 বছৰ পিছত তাৰ পৰা আপুনি গোটেই জীৱন ধৰি প্ৰতি বছৰে বেছিতকৈ বেছি পৰিমাণৰ আমৰ ফচল চপাব পাৰিব। তাৰ বাবে পুনৰ আমৰ খেতি কৰাৰ প্ৰয়োজন নাই। এয়াই হ'ল নেটৱৰ্ক মাৰ্কেটিং। ফ্ৰেণ্ডছ, এইবোৰ কথা আপোনালোকে ভালকৈয়ে জানে, মই মাত্ৰ উনুকিয়াই দিবলৈহে প্ৰয়াস কৰিছোঁ। আৰু প্ৰয়াস কৰিছোঁ নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি থকা মানুহৰ নিগেটিভ ধাৰণাটো দূৰ কৰিবলৈ। কাৰণ নেটৱৰ্ক মাৰ্কেটিঙে মানুহৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলোৱাৰ লগতে দেশৰ অৰ্থনৈতিক দিশতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। আজিলৈ ইমানেই বন্ধুসকল,
ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিবলৈ আগ্ৰহ কৰিলোঁ। ধন্যবাদ।